পৰিবি Hey guys, welcome to my YouTube channel Saijo DX Vlog. আপোনালোকক সকলোকে মহাশিৱৰাত্ৰি শুভকামনা যাচিলোঁ। আজি আমি গৈ আছোঁ নুমলীগড় বাবাথান য'ত মহাশিৱৰাত্ৰি উদযাপন কৰিছে। পৰিবি আপোনাৰ ভৰসা পাতি গৈছে দেই। গাইজ ফাইনেলি পাই গ'লি। তো বাইক ষ্টেণ্ডত ৰখালোঁ, টিকেটটো লৈ ল'লোঁ। তো ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ, মহাশিৱৰাত্ৰিনো কেনেকৈ উদযাপন কৰিছে তাকে চাওঁগৈ, ব'লক। মানুহকে কৈ আছে সেই কৰি তো ব্ৰো কেনেকুৱা লাগিছে আহি আজি জুই ন? এইটো জং ন? এনে দেখাবা এনে ল'বাও ল'ম অকণমান দেখাই লওঁ। এইটো শিৱৰাত্ৰি স্পেচিয়েল। এইটো জানি চোৱা 3টা চিগাৰেটৰ কাম আমি অকলে কৰিব। হয় নেকি? তই অকণমান ফুৰি আহি লওঁ। আজি মহাশিৱৰাত্ৰি ইয়াতেই। এইটো হৈছে আমাৰ বাবাথানৰ মন্দিৰটো। তো চলো। সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ ধুনীয়াকৈ এবাৰ সজাইছে। তো এইপিনে মেলাৰ এখনো আনিছে লগত, এদিনীয়া মেলাৰ হয়। ভাইটি টিকেট কেইটকা? 10 টকা। 10 টকাত কেই ৰাউণ্ড? 50 টকা। কেইঘণ্টাৰ কাৰণে? এবাৰ 10 টকা। অ'কে অ'কে। তো চাম পিছত উঠি মেলি। এতিয়া আমি এপাক ঘূৰি আহোঁগৈ। তো চকৰিত উঠিবলৈ ভিৰ চোৱক মানুহৰ। তো গাইজ আপোনালোকে দেখিছে, তো চকৰিত মানুহ উঠি আছে। ইয়াত কিবা ডান্সৰ শ্ব' চলিব অকণমান দেৰিৰ পিছত। তো মানুহৰ ভিৰ দেখিবলৈ পাইছে।
টকা যদি বিচাৰে আপোনালোকে আহি ল'ব পাৰে নলওঁ মই এইবোৰ চিন্তা কোনো অভ্যাস নাই ব'লক বিচাৰি অৱসৰত পাই গ'লো আমাৰ লগ এটাক ইউ ব্ৰ কেনেকুৱা ভাল ন মজা মজা কেনেকুৱা বাৰ্থডে আছে তো হাতে কেক চেক লৈ আহিছে একেলগে আজি বাৰ্থডে চেলিব্ৰেট কৰিব ইয়াতে আমাৰ খান ছাৰৰ বাৰ্থডে আছে তো আজি ইয়াতে চেলিব্ৰেট কৰা হ'ব ঐ কি চলি আছে চিটৰ লৈ একদম ৰেডি ল'ৰাকেইটা আজি মহাশিৱৰাত্ৰি ফালিবলৈ গ'ল তো কেনেকুৱা ঘূৰি ভাগৰ লাগি গৈছে ন জুই জুই ব্ৰ তো জুই মজা ন তো গৈ আছোঁ পাহাৰ বগাবলৈ আকৌ তো এইটো হৈ গ'ল আমাৰ নুমলীগড় পাহাৰ মানুহ চাওক আজি ধৰোঁ খেলমতো একদম মজা পাই গৈছোঁ কেনেকুৱা মজা ন মজা জুই জুই গৰম দে जल 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 मोर लेट हो गल तब एक पाई गले विषय विषय आम बार्थडे बॉय शिवरात्रि আহিলো বাৰ্থডে উইচ কৰিবলৈ থেংক ইউ হেপী বাৰ্থডে ব্ৰ বেয়া ভাবি দেৰি হ'ল ট্ৰাই গাইজ ট্ৰাই নাজানো বজাব তথাপিও ট্ৰাই কৰিছোঁ Birthday boy. Yo. Oh baby. गले का मंचन आंखों का निरंजन है.
প্রেম বাবা জয় মহাদেবা প্রেম বাবা জয় আমি এতিয়া বাবাথৰা পাহাৰ পৰা যাবলৈ ওলাইছোঁ তো ব'লক আপোনালোকক ৰাস্তাত লগ পাম। ইমান সময় আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰি জনাব। ধন্যবাদ।